নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক SKGYT নিউজৰ এটা নতুন ভিডিঅ'লৈ। আৰু আজি মই আপোনালোকলৈ কেইটামান ভাল নিউজ লৈ আহিছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধুসকল, প্ৰথম নিউজটো হৈছে ভাৰতৰ উইং কামাণ্ডাৰ অভিনন্দনৰ যি মুছৰ ষ্টাইল, সেই মুছৰ ষ্টাইলক লৈ এটা নতুন ফেশ্বন আৰম্ভ হোৱা কথা আছিলে। আৰু টেকনিকেল গুৰুজিয়ে সেই ষ্টাইলতে নিজৰ মুছখিনি কাটি লৈছে। আপোনালোকে যদি টেকনিকেল গুৰুজি ভিডিঅ'সমূহ নাই চোৱা তেতিয়াহ'লে চাই ল'ব পাৰে। বন্ধুসকল, নেক্সট নিউজটো হৈছে প্ৰাং নিউজৰ বিষয়ে। প্ৰাং নিউজৰ যোনটো অফিচিয়েল ইউটিউব চেনেল আছে, তাত তেওঁলোকে এটা পষ্ট কৰিছে কি ছাবস্ক্ৰাইব এণ্ড হেল্প আছ ৰিচ 500K। তো তেওঁলোকে 5 লাখ ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিবলৈ লৈছে। আপোনালোকে যদি এতিয়ালৈকে প্ৰাং নিউজক ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে যাওক আৰু অকণমান সহায় কৰক প্ৰাং নিউজক 5 লাখ ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিবলৈ। বন্ধুসকল, নেক্সট নিউজটো হৈছে ইউটিউব ফেন ফেষ্টৰ বিষয়ে। এইবাৰ ইউটিউব ফেন ফেষ্ট হ'ব মুম্বাইত, আৰু এইবাৰ মুম্বাইলৈ বহুত কেইজন ডাঙৰ ইউটিউব ক্ৰিয়েটৰ আহিব, যেনে টেকনিকেল গুৰুজি, বিবিকি ভাই, সামিত ভানা। তো আপোনালোকে যদি তেওঁলোকক লগ কৰিব বিচাৰে বা চাব বিচাৰে তেতিয়াহ'লে আপোনালোক মুম্বাইলৈ যাব লাগিব। বন্ধুসকল, নেক্সট নিউজটো হৈছে মিষ্টাৰ ইণ্ডিয়ান হেকাৰ বিষয়ে। মিষ্টাৰ ইণ্ডিয়ান হেকাৰে এটা ভিডিঅ' বনাইছে য'ত নেকি তেওঁ ইউটিউবৰ লগত এটা এক্সপেৰিমেণ্ট কৰিছে। ইউটিউবে বেছি ডিছলাইক হ'লে ভিডিঅ' এটা ডিলিট কৰি দিয়ে, আৰু সেইবাবে তেওঁ নিজৰ ভিডিঅ'ত সকলো ছাবস্ক্ৰাইবাৰক ডিছলাইক কৰিবলৈ কৈছে। আৰু সেই ভিডিঅ'টোত এতিয়ালৈকে 2 লাখতকৈও অধিক ডিছলাইক আহি গৈছে। এইটো লক্ষণীয় হ'ব কি তেওঁ ভিডিঅ'টো ইউটিউবে ডিলিট কৰে নে নকৰে। বন্ধুসকল, আশা কৰিছোঁ আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু আমাৰ চেনেল SKGYT নিউজৰ পৰা যদি কিবা শিকিম বা শিকিলোঁ বুলি ভাবিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই, ধন্যবাদ। জয় অসম।